हेलो फ्रेंड्स मोर चेनेলৰ নতুন এটা ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আজি লাষ্টৰ দিন হৈছিল সেই কাৰণে বতৰটো বহুত বেয়া কৰিছিল তাত বৰষুণ দিছিল আৰু পথাৰত গুটেই বোকা হোৱাৰ কাৰণে আমি ইমান ঘূৰিব নোৱাৰিলো যিখিনি পাৰো আপোনালোকক অকমান ভিডিঅ'ৰ যোগেৰে দেখালো আৰু মই অকলে অহা নাই বাৰু মাহীহেত আহিছে আৰু মা আৰু আপোনালোকক অলপ দেখাই যাওঁ কি পাৰো শেষৰটো দিন বুলি আজি বহুত ভিৰ হৈছিল সেই কাৰণে পুৰা চাৰিওফালে মানুহ আৰু আমি য'ত মিটিং হৈছিল তাত এতিয়ালৈকে যোৱা নাই বাৰু প্ৰথমে মেলাত সোমাই লওঁ তাৰ পিছত আপোনালোকক দেখাম য'ত মিটিং হৈ আছে আৰু এইফালে এখন হৰাই চাওকচোন এইখন সম্পূৰ্ণৰূপে মানে ধানেৰে তৈয়াৰ কৰিছে আৰু ইয়াত বহুতে এনেকৈ ফটো মাৰিছিল ময়ো ফটো মাৰিলোঁ আপোনালোকক দেখাম ফটোবোৰ আৰু চাই যাওক আমি পাৰিজাত গগৈলৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তৰফৰ পৰা উল্লেখ আৰু শুভাশীষ জ্ঞাপন কৰিছো তেখেতৰ শিল্পী সত্তা আগুৱাই যাওক লগে লগে দিলীপ গগৈ অৱসৰপ্ৰাপ্ত খণ্ডপতি আমি লক্ষ্মীকান্ত সূত্ৰধাদেৱক আদৰণি জনোৱাৰ লগে লগে খন্তেক সময়ৰ বাবে আদৰণীয় অনুষ্ঠান স্থগিত ৰাখিছো পৰৱৰ্তী কাৰ্যসূচী আগবঢ়াই যাবৰ আগবঢ়াই নিবলৈ সভাপতিসকলে সেৱা জনাইছো কৃষ্ণ কৃষ্ণ আমি ইতিমধ্যে ঘোষণা কৰিছো
হৈছে কেইজনমান অঁ আকৌ ৰাস্তা